আৰম্ভ কৰি গোটেই অনুষ্ঠানটো ধন্যবাদ সকলোকে আজি এই সুযোগকণ দিয়াৰ কাৰণে। আৰু আমি আজি বিশেষ দিনটো বিশেষকৈ আই মাতৃসকলক আমি প্ৰণাম জনাই আমাৰ যি বক্তা আছিলে বা বক্তা হিচাপে মোক নিৰ্বাচিত কৰিছিলে আমি আৰম্ভ কৰিছোঁ। বিশেষকৈ আমি যদি মাতৃ দিৱস বুলি কওঁ, এই মাতৃসকলেই হৈছে আমাৰ সকলোৰে কাৰণে হৈছে আমাৰ এক শক্তি প্ৰেৰণাৰ স্বৰূপ, সাহসৰ প্ৰতীক। আৰু সেইকাৰণে মই এটা কবিতা যুগতাই আহিছিলোঁ সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে বিশেষকৈ, যে মই শুনা আটাইতকৈ ভাল লগা শব্দটো মোৰ মা, মই দেখা আটাইতকৈ মৰম লগা মানুহজনী হৈছে মোৰ মা। কেনেকৈ পুজিম তোমাক মোৰ মা, জনমে জনমে তুমি হবা মোৰ মা। তুমি মোৰ অতি মৰমৰ, তুমি অতি আদৰৰ, তুমি মোৰ অতি শ্ৰদ্ধাৰ, সবাতোকৈ এই সৰু কথাখিনি মই মনতে ভাবিলোঁ আৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণেহে আনিছোঁ। আৰু মই ভাবোঁ যেনেকৈ আমি কওঁ নিজৰ মাক ভাল পোৱা মানে আনৰ মাক বেয়া পোৱা নোপোৱা। আমাৰ বেজবৰুৱাই কৈ গৈছিলে বা ভূপেন হাজৰিকাই কৈ গৈছিলে যে মই যদি মোৰ মাক ভাল পাওঁ তেনেকুৱা নহয় যে মই আনৰ মাক ভাল পাওঁ। সেইকাৰণে কৈছে যে আইৰ সমান হ'ব খোজ, নৈৰ সমান বব খোজ। প্ৰতিগৰাকী মাতৃৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু সকলো সদায় কুশলে থাকক। আমি জানো আৱেগ আৰু মমতাৰ আকৰ হৈছে মা অৰ্থাৎ মা। জীৱনৰ অলেখ ধুমুহাৰ মাজতো সন্তানৰ সুৰক্ষাৰ বাবে কৃতজ্ঞ হৈ থকা প্ৰতিগৰাকী মাতৃৰ সুৰক্ষা আৰু সুস্বাস্থ্য আমি কামনা কৰিছোঁ। এতিয়া আমি এই মাতৃ দিৱসৰ উদ্দেশ্য কি, যে মাতৃ দিৱস আমি কিয় পালন কৰোঁ? মাতৃ দিৱস পালন কৰিলেই কি আমাৰ সকলো হৈ যাব নেকি? মই ভাবোঁ মাতৃ দিৱস সেইদিনাহে সফল হ'ব যিদিনা বৃদ্ধাশ্ৰমত মাতৃসকল নাথাকিব, যিদিনা মাতৃসকলে ঘৰ নাইকিয়া হিচাপে অনাই বনাই ঘূৰি নুফুৰিব, আৰু সেইদিনাহে মাতৃ দিৱস আমি সফল হ'ব বুলি ভাবোঁ। আমি এদিনৰ কাৰণে মাতৃ দিৱস পালি বা আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসক আমি স্মৃতি ৰোমন্থন কৰি তেনেকৈ একো সম্ভৱ নহ'ব। যদি মই আজি মাতৃ বিষয়ে কৈ মই যদি মাক ঘৰত যন্ত্ৰণা দিওঁ তেতিয়াহ'লে সেই মাতৃ দিৱস সফল হ'ব বুলি মই কেতিয়াও নাভাবোঁ। সংস্কৃতত এষাৰ কথা আছে যে ইয়ং মাতপিতৰো ক্লেশং সহিতে সম্ভৱে নীনা না তৈশ্চনি কাৰ্টুন বৰ্ষ, যে আমাক 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি এগৰাকী মাতৃয়ে কি কৰে, আমাক প্ৰসৱ কৰে, জন্ম দিয়ে। আৰু এই গোটেই মূৰ পাতি লয় পিতৃয়ে। গতিকে এই পিতৃ মাতৃয়ে আমাক যিখিনি কৰি গ'ল, যাৰ কাৰণে আমি চিৰসেউজ পৃথিৱীখন দেখা পাইছোঁ, যাৰ কাৰণে আমি আজি ইয়াত মই কথা ক'ব পাৰিছোঁ বা তোমালোক আহি ইয়াত উপস্থিত হৈছে বা আপোনালোক আজি ইয়াত আহিবলৈ সক্ষম হৈছে, সেইগৰাকী মাতৃক আমি সদায় শ্ৰদ্ধা কৰিব লাগিব। আৰু মই বিচাৰোঁ যে সেইগৰাকী মাতৃ কেতিয়াও বৃদ্ধাশ্ৰমত যাতে শেষ আশ্ৰয় নহয় বা তেওঁলোকৰ শেষৰ আশ্ৰয়খন যে নৰক নহয়। গতিকে এই বিষয়ে মই অলপ লিখি আনিছিলোঁ যে মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি থকা সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা মাতৃত্ব সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কে সোঁৱৰা হয়। প্ৰথমবাৰৰ বাবে আধুনিক মাতৃ দিৱস 1908 চনত পশ্চিম ভাৰ্জিনিয়াত আন্ন ভাৰ্জিছে মাতৃক আফ্ৰিকাৰ স্মৃতিত পালন কৰিছে। মোৰ কাৰণে মাতৃ দিৱস বুলি নিৰ্ধাৰিত দিন নাই, প্ৰত্যেক দিনাই হৈছে আমাৰ কাৰণে মাতৃ দিৱস। যদি আমি পুজোঁ, যদি আমি ভাবোঁ, প্ৰত্যেক দিনাই আমাৰ কাৰণে মাতৃ দিৱস হয়। যিহেতু তথাপিও এটা দিৱস হিচাপে বিশেষভাৱে চিহ্নিত কৰিছে, সেইকাৰণেহে আমি দিৱসটো উদযাপন কৰিব বিচাৰিছোঁ। এনেকুৱা নহয় যে আজি আমি মাতৃক পুজিম, কালিলৈৰ পৰা আমি আকৌ অৱহেলা কৰিম, সেইটো কিন্তু নিন্দনীয় হ'ব। মাতৃ দিৱস সেইসকলৰ কাৰণে যিসকলে গোটেই বছৰ পাৰ হৈ গ'লেও মাকৰ খবৰ ল'বলৈ আহৰি নাপায় আৰু সেইসকলে মাতৃসকলক বৃদ্ধাশ্ৰমত যায়। সম্প্ৰতি বিশ্বৰ সৰ্বত্ৰে মাতৃ দিৱস উদযাপন কৰা হয়। আধুনিক বিশ্বত মে' মাহৰ দ্বিতীয় দেওবাৰটো মাতৃ দিৱস হিচাপে পালন কৰা হয়। মাতৃ দিৱস এটি সন্মান প্ৰদৰ্শনমূলক অনুষ্ঠান, য'ত এগৰাকী মাতৃৰ মৰম, ত্যাগ, শক্তি, ধৈৰ্যৰ বিভিন্ন দিশ প্ৰতিফলিত হয়। কিন্তু এই কথাও সত্য যে মাতৃৰ মৰম, ত্যাগ আৰু ধৈৰ্য বছৰত এদিন পতা এটা অনুষ্ঠান নহয়। আৰু ইয়াক আমি কেতিয়াও এই অনুষ্ঠানেৰে আমি জুখি চাব নোৱাৰোঁ মাতৃৰ মৰম। ইয়াক আমি শ্ৰদ্ধা, ভক্তি তথা মৰম চেনেহেৰে
এইটো ঋণ কেতিয়াবা পূৰণ কৰিব আমি পাৰিম। মাতৃপ্ৰেম এনেকুৱা প্ৰেম যিয়ে কেতিয়াও দূৰলৈ আমাক নপঠিয়ায়। মাতৃত্বৰ এনেকুৱা পবিত্ৰতা আছে যাক কোনো কলংক স্পৰ্শ কৰিব নোৱাৰে। মা এটি মাথো শব্দ নহয়, মা হৈছে অতি মৰমৰ সাগৰ, ধৈৰ্যৰ ভঁৰাল, শক্তিৰ অন্য এক ৰূপ হৈছে মাতৃ। এভৰি মাদাৰ ইন দ্য ৱৰ্ল্ড হেজ জিজান্তিক হাৰ্টছ। মাতৃৰ বাবে জীৱনৰ আটাইতকৈ মূল্যৱান উদাহৰণটোৱে হৈছে তেওঁৰ সন্তান। মা হৈছে দেৱী। হিন্দু ধৰ্মত মহাশক্তি আদিশক্তি হিচাপে মাতৃক পূজা কৰা হয়। ভাৰতবৰ্ষত মাতৃক সমাজৰ গৌৰৱ আৰু প্ৰেৰণাময়ী শক্তি বুলি গণ্য কৰা হয়। আমাৰ দেশ ভাৰতবৰ্ষখন হৈছে মাতৃপ্ৰধান দেশ। কিন্তু বহু মাতৃ আজি বৃদ্ধাশ্ৰমত, আজি হিংসাৰ বলি হৈ আত্মহত্যাও কৰিব লগা হৈছে। সেয়েহে মোৰ মনত প্ৰশ্নৰ উদয় হয়, মাতৃ দিৱসৰ য'ত উলহ মালহৰ অন্ত নাই, তাৰ মাজত এনেদৰে ঘটনাই যদি সূচায়, তেতিয়াহ'লে আমি বুজিম কি? অকৃত্ৰিম মৰমৰ ভাণ্ডাৰ থাকে কেৱল মাৰ বুকুত। এগৰাকী মাতৃয়ে সীমাহীন বেদনা সহ্য কৰি এটি শিশুক ভূমিষ্ঠ কৰে। সেইবাবে হয়তো হেজাৰ ত্যাগ আৰু যন্ত্ৰণাৰ মৌনতাৰ স্বীকাৰ কৰি সন্তানৰ মুখত হাঁহি বিৰিঙায় আৰু হাঁহি বিচাৰে। মা সুখী হোৱা মানে প্ৰতিটো পৰিয়াল সুখী হোৱা, আৰু পৰিয়াল সুখী হোৱা মানে দেশ সুখী হোৱা। সেয়ে ডক্টৰ APJ আব্দুল কালামে কৈ গৈছে, when mother is happy, family is happy. When family is happy, nation is happy. মা পঢ়া শুনা কৰকেই বা নকওক, মা শিক্ষিত হওক বা নহওক, সংসাৰৰ মহৎ জ্ঞান প্ৰতিটো আমি মাৰ পৰাই শিকিম। মা এটি শব্দ নহয়, এটি আখৰেৰে হোৱা এটি শব্দ হ'ল মা। ভাষাৰে বুজাব নোৱাৰিম কিজানি মাৰ বৰ্ণনা। মাথোঁ ভাল লাগে মাৰ মুখৰ এটি হাঁহি, সুকোমল মিঠা হাঁহি। সেই হাঁহিৰ আঁৰৰ প্ৰতিচ্ছবি তোমাৰ মৰম ভাল পাব কিজানি শেষেই নহয়। তোমাৰ বৰ্ণনা, তোমাৰ ভাষা, তুমি অনন্য মা, তুমি মহিমাময়, তুমি সৰ্বশ্ৰেষ্ঠা মমতাময়ী মা। মা দুটা আমার এক সাইডে থাকবে, ঠিক আছে? দুই সাইডে মানে এই সাইডে মা কালি দে
কালি হাত দিতে ধর হাত দিতে এসে ধর প্রেম ধর হাত দিতে এসে